ডাক্তৰৰ তাতে আজি বহু বছৰ ভাড়া থাকলোঁ যে আমি ডাক্তৰৰে গাড়ী এখন কোন ডাক্তৰৰ মেক এনেকৈ কৈছে বেয়া ভাষা ক'ত গালি পাইছে বোলো ডাক্তৰক বেয়া কথা ক'ব পাৰা তই ক'ত পাহৰলিয়ে সেনেকৈ ৰ মই মুখখন ধুম সেনেকৈ ক'লে ৰদ একডাল লগে লগে আহি মোক মাৰি দিলাক এতে হাতত কোপ পৰছে এই মিয়াটোৱে বাংলাদেশৰ এইটো নাম নাজানো বাংলাদেশৰ তাৰ কোনো কাগজ নাই ডকুমেণ্টছ নাই তাও 18 জন আছে তাৰপিছত এই হাতখন মোৰ এইখিনি ফুলি গ'ল ৰদডালে কোবলা তাৰপিছত অফিচৰ ষ্টাফটো দেখা পালা অফিচৰ ষ্টাফটো দেখা পাই দাউৰি আহিল দাউৰি অহাৰ লগে লগে তাহোঁ আটা লগাই দিলাক ল'লে তাহোঁ 12 ডেল তাৰমানে ৰদ মিচিঙত কাটি লৈছে আৰু খন্তা এখন চাবলৈ দি ইচ্ছামতে মোক মাৰলাক তাৰপিছত ৰিক্সাৱালাটোক ধৰিলে ৰিক্সাৱালাটোক ঘৰতে ৰিক্সাৱালাটোক অজস্ৰ মাৰছে মাৰি তাহোঁ আমাক গাটাক নিবাক লগি মই 3 জনক এনেকৈ ধৰি আছোঁ আৰু নিব পৰা নাই মোক তাহাঁতে বলে পাৰা নাই তাহোঁ নিবা নৰলে মোক আৰু বাগৰবা চাই আছে চব দোকানী চাই আছে চব মাইকী এইখিনি মানুহ পুৰুষ মানুহ নাই কায়ো ৰাস্তাই দি অহা মানুহ হাকাৰ লাগি গ'ল তাৰপিছত মোক আৰু পূৰা বাগৰবা চাই আছে তাহোঁ ইচ্ছামতে মোৰ ধৰি চৰি একদম কোবাইছে চিকাই দি আৰু কণ্টাই দি মোক বাগৰবা পৰা নাই তাহোঁ বাগৰবা নৰাৰ পিছত মই দুটা কেনেকৈ ধৰি আছোঁ একদম ধৰি থকাৰ পিছত গোটেই গোটেই আহি মোক কাবাই মাথাত মাৰছি কাবাই ইয়াত ঘুচুইছি কাবাই চকুত মাৰছি তাৰপিছত চকুত ধৰিছে এনেকৈ চকুত ধৰি মুখত ধৰিছে ধৰি মোক নিবাক লৈ চেষ্টা কৰিছে এই বোকাত গাঁতত তাৰমানে গাঁত খান্দি আছে তাত বৰিং কৰি আছে বৰিঙত মোক পুতি থবা তাতে বৰিং কৰা মিস্ত্ৰী এহঁতে দেখা পাল ল'লে এওক যেতিয়া মোক হেৰি কৰলাক ঘৰলৈ এওঁ জাপ মাৰি ধৰলাক ঘৰলৈ এওক ইচ্ছামতে মাৰি এওক বৰিঙৰ গাঁতত থবাক লৈ চেষ্টা কৰি আছে হত্যা প্লেন কৰিছে তাহাঁতে হেমন্ত ছাৰে বোলে বাংলাদেশীৰ কথা কৈ থাকে অলপ আগতে তাহোঁ সেইটো কথাও কৈ আছে আমাক যে খালিবৰ হেমন্তই আমি মিয়া হ'লে বাংলাদেশী হেমন্তই খালিবৰ হেমন্তই এতিয়া হিন্দুত তাৰমানে আমি কাম কৰি খাব নোৱাৰোঁ অফিচ ষ্টাফটো যেতিয়া উঠি আহিল ঐ ক'ৰ অসমীয়া মানুহক মাৰিব আহিছা তেতিয়া তাহোঁ অলপ পাতলা এৰা দিছে তাৰপিছত এনেকৈ গোটেই ওলাই অহাৰ পিছত আৰু এৰা দিছে তাতে মোক আৰু তেওঁলোকৰ ভাষাৰ পৰা এইটো এটা স্পষ্ট হৈছে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কৈ থাকে যে তেওঁলোকৰ ভাষাত প্ৰকাশ পাইছে যে আমি চব বাংলাদেশী বুলি কয় তেওঁলোকে যে যিহেতুকে আমাক অসমত সোমালেয়ে আমাক তেওঁলোক বাংলাদেশীৰ অত্যাচাৰ কৰি আমাক ইয়াৰ পৰা খেদিব বিচাৰে আৰু আমাক যেনেকৈ অত্যাচাৰ আৰম্ভ কৰিছে এতিয়া চব ভূমিৰ পৰা মাটিৰ পৰা গোটেইবিলাক গতিকে আমি তেওঁলোকক এই সূচনাৰ দ্বাৰাই আমি তেওঁলোকক দেখাব খুজিছোঁ যে আমাৰ ইয়াত মানে পাঠশালাখন জেগাত আদুৱালি তেওঁলোকে আমাৰ ৰাজত্ব দেখাব খুজিছে আৰু যাৰ মানে আমাৰ আজি এটা হিন্দু ভাইক এটা নিজৰ ভাই তাক দিন দুপৰে অত্যাচাৰ কৰিবলৈ সক্ষম হ'ল য'ত নেকি 10-12জনা এটা দলেই তেওঁলোকেতো এটাতো মাত দিয়া তেওঁলোকে জাতি জং লৈ আহিছে ভাবিছে দুজনকৈ ল'ৰাক তেওঁ য'ত পিলাৰ বনাই আছে তাত তেওঁলোকে পুতিবলৈ সক্ষম মানে চেষ্টা কৰিছিলে যদি আজি ৰাতি হয় তেতিয়াতো বেয়া কণ্ডিশ্যন গতিকে আমাৰ এনে আজি যিটো মানে ভাৱ হৈছে বা এনেকুৱা এটা লাগিছে যে তেওঁলোকে আমাৰ হিন্দুত্বৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে এটা চেষ্টা চলাই আছে আৰু আমি আমাৰ চৰকাৰে যিটো কৰিব বিচাৰি আছে তেওঁলোকে প্ৰতিহতপৰণভাৱে আজি এটা ঘোষণা কৰিব বুলি তেওঁলোকৰ মাজত এটা প্ৰকাশ পাইছে আৰু এটা স্পষ্ট ফুটি উঠিছে তেওঁলোকে কোনো প্ৰতিক্ৰিয়া নাই আমি এটা অসমীয়া হিন্দুত্ব মানুহ এটা আমি এটা সজাগ হ'ব লাগে যে যিকোনো অনুষ্ঠানে আমি যি নকৰোঁ আমিতো যিকোনো লেবাৰ দৰে কাম নকৰোঁ আমি সদায় আমি মালিকবিলাকে জানিব লাগে বা আমাৰ মিস্ত্ৰীবিলাকেও জানিব লাগে যে ক'ৰ পৰা তেওঁলোক আছে আৰু জানো তেওঁলোক সম্পূৰ্ণ বাংলাদেশী মানুহ তেওঁলোক অসমীয়া মানুহ নহয় মানে আমাৰ অসমৰ মুছলিম নহয় তেওঁ বাংলাদেশৰ পৰা আহিছে এজনে কয় ধুবুৰীৰ পৰা অহা বুলি এজনে কয় বাঘবৰৰ পৰা অহা বুলি এজনে কয় বৰপেটাৰ পৰা অহা বুলি গতিকে আমাৰ সন্দেহ হৈছে তেওঁলোক সম্পূৰ্ণ বাংলাদেশৰ এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাম যে তেখেতে যিটো প্ৰচেষ্টাৰে আমাৰ অসমখন মানে হিন্দুত্ববাদ কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু সোনকালে এওঁলোকৰ পৰা যদি বিশেষ ব্যৱস্থা এটা নলয় তেতিয়া আমাৰ হিন্দুত্বখিনি ইয়াত থাকিবলৈ সক্ষম নহয় আৰু তেওঁলোকৰ ভাষাৰ পৰা এইটো এটা স্পষ্ট হৈছে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কৈ থাকে যে তেওঁলোকৰ ভাষাত প্ৰকাশ পাইছে যে আমি চব বাংলাদেশী বুলি কয় তেওঁলোকে যে যিহেতুকে আমাক অসমত সোমালেয়ে আমাক তেওঁলোক বাংলাদেশীৰ অত্যাচাৰ কৰি আমাক ইয়াৰ পৰা খেদিব বিচাৰে আৰু আমাক যেনেকৈ অত্যাচাৰ আৰম্ভ কৰিছে এতিয়া চব ভূমিৰ পৰা মাটিৰ পৰা গোটেইবিলাক গতিকে আমি তেওঁলোকক এই সূচনাৰ দ্বাৰাই আমি তেওঁলোকক দেখাব খুজিছোঁ যে আমাৰ ইয়াত মানে পাঠশালাখন জেগাত আদুৱালি তেওঁলোকে আমাৰ ৰাজত্ব দেখাব খুজিছে আৰু যাৰ মানে আমাৰ আজি এটা হিন্দু ভাইক এটা নিজৰ ভাই তাক দিন দুপৰে অত্যাচাৰ কৰিবলৈ সক্ষম হ'ল য'ত নেকি 10-12জনা এটা দলেই তেওঁলোকেতো এটাতো মাত দিয়া তেওঁলোকে জাতি জং লৈ আহিছে ভাবিছে দুজনকৈ ল'ৰাক তেওঁ য'ত পিলাৰ বনাই আছে তাত তেওঁলোকে পুতিবলৈ সক্ষম মানে চেষ্টা কৰিছিলে যদি আজি ৰাতি হয় তেতিয়াতো বেয়া কণ্ডিশ্যন গতিকে আমাৰ এনে আজি যিটো মানে ভাৱ হৈছে বা এনেকুৱা এটা লাগিছে যে তেওঁলোকে আমাৰ হিন্দুত্বৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে এটা চেষ্টা চলাই আছে আৰু আমি আমাৰ চৰকাৰে যিটো কৰিব বিচাৰি আছে তেওঁলোকে প্ৰতিহতপৰণভাৱে আজি এটা ঘোষণা কৰিব বুলি তেওঁলোকৰ মাজত এটা প্ৰকাশ পাইছে আৰু এটা স্পষ্ট ফুটি উঠিছে তেওঁলোকে কোনো প্ৰতিক্ৰিয়া নাই আমি এটা অসমীয়া হিন্দুত্ব মানুহ এটা আমি এটা সজাগ হ'ব লাগে যে যিকোনো অনুষ্ঠানে আমি যি নকৰোঁ আমিতো যিকোনো লেবাৰ দৰে কাম নকৰোঁ আমি সদায় আমি মালিকবিলাকে জানিব লাগে বা আমাৰ মিস্ত্ৰীবিলাকেও জানিব লাগে যে ক'ৰ পৰা তেওঁলোক আছে আৰু জানো তেওঁলোক সম্পূৰ্ণ বাংলাদেশী মানুহ তেওঁলোক অসমীয়া মানুহ নহয় মানে আমাৰ অসমৰ মুছলিম নহয় তেওঁ বাংলাদেশৰ পৰা আহিছে এজনে কয় ধুবুৰীৰ পৰা অহা বুলি এজনে কয় বাঘবৰৰ পৰা অহা বুলি এজনে কয় বৰপেটাৰ পৰা অহা বুলি গতিকে আমাৰ সন্দেহ হৈছে তেওঁলোক সম্পূৰ্ণ বাংলাদেশৰ এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাম যে তেখেতে যিটো প্ৰচেষ্টাৰে আমাৰ অসমখন মানে
হিন্দুত্ববাদ কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু সোনকালে এওঁলোকৰ পৰা যদি বিশেষ ব্যৱস্থা এটা নলয়